টর্চ লাইট মোবাইল লাইট রাজ্যে পরিবর্তন করা হয়েছে। আমি আশাবাদী বিভিন্ন গোষ্ঠী পরিবর্তন চলি আছে, পরিবর্তন হব। এবার বুঝবেন আমার সাধারণ যুদ্ধ বলতে বর্গের মানুষ যুঁজব নোৱাৰে, চিন্তা করে থাকি তেখেতৰ এটা ভুল সিদ্ধান্ত লৈছে কৰিব নালাগিছিল তেখেতে। গতিকে আমি বিন্দাগান্ধী সমষ্টিৰ পরিবর্তন লাগে, পরিবর্তন হব। আর বিন্দাগান্ধী রাইজৰ কাম লাগে, বিন্দাগান্ধী যুৱকৰ চাকৰি লাগে, বিন্দাগান্ধী বিনামূলীয়া শিক্ষা লাগে, বিনামূলীয়া চিকিৎসা লাগে। এইবিলাক বস্তুৱে আমি বিন্দাগান্ধী আমি মুদ্দাৰ ওপৰত বাদ কৰিম, আমি এজেণ্ডাৰ ওপৰত বাদ কৰিম, বেলেগ একো কথা কৈ লাভ নাই। আমি ৰাইজক আহ্বান ৰাখিছোঁ, ৰাইজে আমাক বিশ্বাসত লওক। আজি চুটি বজাৰ ৰাইজে বিশ্বাসত লৈছে, গোটেই সমষ্টিৰ বাকী ৰাইজে বিশ্বাসত লওক। এবাৰ সঁচাক 20 বছৰ দি দেখিছে, ইয়াতে 5 বছৰ দি দেখিবৰ কাৰণে মই আহ্বান জনাইছোঁ। ইনশাল্লাহ বিন্দাগান্ধী পৰিৱৰ্তন হ'ব। অনুমানিক কিমান লোকৰ সমাগম হৈছে বুলি ভাবে আপুনি? আপোনাৰ চকুত কিমান আহিছে কওকচোন, এটা আইডিয়া দিয়ক। আপোনালোকৰ সভা চলি আছে, আপুনি কিমান পাব? হাজাৰৰ ওপৰত লোক সমাগম হৈছে, হাজাৰৰ ওপৰত লোক সমাগম হৈছে। ইনশাল্লাহ ভৱিষ্যতে আৰু বেছি হ'ব। আজি বজাৰটোত আছে, জেগাও সৰু হৈ গৈছে, সেইকাৰণে এটা প্ৰব্লেম হৈছে। চৌধুৰী বজাৰ অঞ্চলত কি ক্ষেত্ৰত উন্নয়ন কম হৈছে বুলি ভাবে বা কি প্ৰয়োজন? কি নাই চৌধুৰী সেইটো সোধক। আছে কি সেইটো সোধক। একোৱেই নাই, তাত বহুত কৰিব লগা আছে। চৌধুৰী বজাৰৰ কাৰণে বহুত কৰিব লগা আছে, আৰু ইনশাল্লাহ কৰিম, দিলছে কৰিম, যিটো কৰিম। ধন্যবাদ।